অসমৰ চুকে কোণে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ। অসমৰ বিভিন্ন প্ৰান্তত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উলহ মালহেৰে উদযাপন কৰিছে। সকলো ৰাস উদযাপন সমিতিয়ে নিজৰ নিজৰ ৰাস মহোৎসৱ স্থলীসমূহ আটকধুনীয়াকৈ সজাই পৰাই ৰাইজৰ চকুত লগাকৈ প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছে। ওদালগুৰি জিলাৰ টংলা অঞ্চলত প্ৰথমবাৰৰ বাবে এইবাৰ সমন্বয়ৰ এনাজৰী এক অবিৰত যাত্ৰা নামেৰে 7দিনীয়া এখন ৰাস মহোৎসৱৰ আয়োজন কৰিছে। টংলা অঞ্চলৰ প্ৰায় 20খন গাঁৱৰ ৰাইজৰ সহযোগত আৰু বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাভাৰ উদ্যোগত পলাশগড় কুলচী নদীৰ পাৰত মৃন্ময় মূৰ্তিৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ ৰাইজৰ মাজত প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছে। পলাশগড়ৰ কুলচী নদীৰ পাৰত আয়োজন কৰা ৰাস মহোৎসৱলৈ অগণন ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাভাদেৱে উল্লেখ কৰে যে আমি এই ৰাসখন সকলো জনগোষ্ঠীৰ লোক মিলিত হৈ ভাতৃত্ববোধৰ চানিকিৰে প্ৰথমবাৰৰ বাবে সমন্বয়ৰ এনাজৰী এক অবিৰত যাত্ৰা নামেৰে আয়োজন কৰিছোঁ। আমি প্ৰায় 18-20খন গাঁৱৰ মানুহ ইয়াত একগোট হৈছোঁ যে কয় নহয় যে কি আত্মা আৰু পৰমাত্মাৰ মিলনে বোলে ৰাস, আৰু সেইটোৱে ইয়াত সঁচাকৈ হৈ আছে। পলাশগড়ত এইখিনি শ্বহীদ বাকৰি কুলসী নৈৰ পাৰত খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আমি গোটেই পৰিৱেশটো নৈখনে যিখিনি দিছে, দলংখনে যিখিনি দিছে বা এই গোটেই জেগাখিনিয়ে যিখিনি আমাক এটা পৰিৱেশ দিছে, সেই গোটেই পৰিৱেশটো ৰচনা কৰি পেলাই সেইটোকে এটা সম্বল হিচাপে লৈ পেলাই আমি গোটেই ৰাসখন আমি ডিজাইন কৰিছোঁ। আৰু আমি খুব ভয় খাই আছিলোঁ কি হ'ব, কিন্তু প্ৰথম দিনাৰ পৰা আজিলৈকে লানি নিচিঙা ভক্তৰ ইয়াত সোঁত বৈ গৈ আছে এতিয়ালৈকে। গতিকে চবেই প্ৰশংসা কৰিছে, যিহেতু চবেই প্ৰশংসা কৰিছে নিশ্চয় ভাল হৈছে বুলি আমি ভাবিছোঁ। আৰু সেইটোৱে উদ্দেশ্য যে আমাৰ টেগলাইনটো হৈছে সমন্বয়ৰ এনাজৰী এক অবিৰত যাত্ৰা। কাৰণ প্ৰত্যেকটা বস্তুৰ এটা অবজেক্টিভ থাকে, প্ৰত্যেকটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ এটা বিশেষ তত্ত্ব থাকে বা উদ্দেশ্য থাকে। চ' আমাৰ উদ্দেশ্যটো হৈছে যে গোটেই অঞ্চলটোৰ মানুহখিনি যাতে আমি এক হৈ থাকিব পাৰোঁ, সাংস্কৃতিক বাতাবৰণ এটা গঢ়ি তুলিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। কাৰণ বহুত ঘাত প্ৰতিঘাত আমি দেখিছোঁ, আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আমি এই ভূটানৰ ওচৰত টংলাৰ এই অঞ্চলটোৰ মানুহখিনি আমি জীয়াই আছোঁ। কেতিয়াবা টেৰৰিষ্ট আহে, কেতিয়াবা আৰ্মি আহে, কেতিয়াবা বিভিন্ন ধৰণৰ পৰিৱেশ, কিন্তু এটা শান্তিৰ বাতাবৰণ এটা লাগে। আৰু সেইটোক শ্ৰীকৃষ্ণৰ যিটো ৰাস মহোৎসৱ, আত্মা পৰমাত্মাৰ যিটো মিলন, সেইটোকে আমি ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। অনাগত কালতো আমি তাকে কৰিবৰ কাৰণে যত্ন কৰিম। ইয়াত যেনেকৈ আজি খলীয়া ভাৱৰীয়া হৈ আছে, নাগাৰা নাম প্ৰায় 2-3 যোৰ আছে, সুভাষ নাথ আছে, বৈজন্তী বাইদেউ আহি গ'ল। তাৰপিছত ইয়াত দিহানাম, লোকগীত, আইনাম এইবিলাকৰ কম্পিটিশ্যনো হৈছে। সদায় ইয়াত ভাগৱত পাঠ হৈ আছে। গতিকে তেনেধৰণে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে ফোন কৰিব ক'ত তই কি আহে, অহাৰ পিছত আকৌ তাক মই আমাৰ এই প্ৰথমবাৰ যি পূব টংলা আঞ্চলিক ৰাস মহোৎসৱ, সেয়া আমি বহু কষ্টৰে আমি আজি ইয়াতে উপস্থিত হৈছোঁহি। যি কষ্ট আমাৰ সকলো সদস্যৰে আমি নাম ল'ব লাগিব। গতিকে আমাৰ যি চেষ্টা, সেয়া আমাৰ মূল পৃষ্ঠপোষক পবিত্ৰ ৰাভাদেৱ, তেওঁকো আমি শলাগ ল'ব লাগিব। তেওঁৰ যি এক প্ৰচেষ্টাত আমাৰ প্ৰায় 20-22খন গাঁও এক হৈ যি এক সমন্বয়ৰ এক অবিৰত যাত্ৰা, সেয়া আমি আগত লৈ আমাৰ ৰাস মহোৎসৱ আমি আৰম্ভ কৰিছিলোঁ। আৰু আজি চাওঁতে আমাৰ 5টা দিন হ'ল। এই 5টা দিনত আমি সহস্ৰাধিক ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ। আৰু ইয়াতে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে, আমাৰ প্ৰথমবাৰৰে হ'লেও আমাৰ ৰাইজৰ যিটো ঢৌ, সেয়া ঢৌ লানি নিচিঙা হৈ পৰিছে। আমি খুব আনন্দিত হৈছোঁ। আমাৰ যি কষ্ট সাধ্য আমাৰ সম্পূৰ্ণ উদযাপন তথা স্থায়ী সমিতিৰ সকলো বিষয়ববীয়াকে আন্তৰিক ধন্যবাদ। লগতে আমাৰ ৰাইজৰ যি সহায় সঁহাৰি, সেয়া আমি সম্পূৰ্ণৰূপে পাইছোঁ। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগন্তুক আৰু আমি ইয়াতকৈও আৰু ভাল আমি ৰাইজৰ আগত আমি দেখুৱাব পাৰোঁ তথা আমি আহিব পাৰোঁ ৰাইজৰ সন্মুখত, তথা আমাৰ গোটেই অসমখনতে আমাৰ এক খুব সুন্দৰ ৰাস আমি ইয়াতে স্থাপন কৰিব পাৰোঁ, এক সমন্বয় আমি ৰাখি আগবাঢ়ি যাব পাৰোঁ, সেয়া আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমি ৰাইজৰ সহায় বিচাৰিছোঁ যাতে সকলোৱে আমাৰ এই যি সমন্বয়ৰ এক অবিৰত যাত্ৰা, সেই যাত্ৰাক লৈ ইয়াতে আপোনালোকৰ পদধূলি আমাৰ ৰাসস্থলীত পেলাব বুলি আমি আশা ৰাখিছোঁ।
পলাশগড়ৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট NDS নিউজ কৈ জ্বলি আছে ও দুই এটা দল দৰঙৰ পশ্চিম দুই এটা দল তেওঁলোকে বহু কষ্টৰে এই খুলীয়া ভাৱৰীয়া সংস্কৃতি জীয়াই ৰাখিছে গতিকে এই খুলীয়া ভাৱৰীয়ানো কি প্ৰথম কথা আমাৰ এই 18-20খন আমাৰ যিখিনি গাঁৱৰ তেওঁলোকৰ অভূতপূৰ্ব সঁহাৰি আমাৰ অদম্য হেঁপাহ আমি আশা কৰাৰ ধৰণে পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি সদায় নাম ল'বই লাগিব আমাৰ স্বনামধন্য পবিত্ৰ ৰভা আমাৰ এই একে গাঁৱৰে যিহেতু তেওঁক আমি ৰিকুৱেষ্ট কৰিছিলোঁ বোলে এনেকুৱা তেওঁ একেষাৰে ক'লে কৰি উঠি আমাৰ যিটো এটা কাৰ্যপ্ৰণালী হৈছে তেওঁ গোটেইখিনি তেওঁ চাইছে আমাৰ কেতিয়াবা ৰাতি 3-4টা প্ৰায় 17 দিনমান আমাৰ ৰাতিপুৱাই গৈছে তাৰপিছত এইখিনি আমি চেষ্টা কৰিছোঁ আমি এতিয়া ভাবিছোঁ মানুহ আহিছে ভক্তগণ আহিছে গতিকে আমাৰ এইখিনি পবিত্ৰ পুণ্যভূমিত পৰিণত হ'ল আৰু আগলৈকে যাতে আমাৰ সকলোৰে সমিল মিলত আমি এই ৰাসখন আৰু মহিমামণ্ডিত কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি সমূহ অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ইয়াতে যথেষ্ট অসুবিধা হ'ব মই তোমাক মাতৃ জ্ঞান কৰোঁ অথচ